নমস্কাৰ পুনৰ মই আপোনালোকক সমৰ্থন জনাইছোঁ মোৰ চেনেললৈ। আজি কেইবাদিনৰ পৰা আমাৰ বিদ্যালয়ত আখৰা হৈ আছে। অহাৰ 10 এপ্ৰিলৰ আপোনাৰ কমিউনিটি ফেষ্টিভেল আছে, গতিকে ছাত্ৰ ছাত্ৰীক লৈ পিনি এই ফেষ্টিভেলৰ কাৰণে আখৰা চলাই আছে এইকেইদিন। প্ৰত্যেকে নিজৰ নিজৰ কলা সংস্কৃতিৰ ওপৰত নাচৰ আখৰা কৰা হৈছে। এওঁলোকে আখৰা কৰিছে নেপালী নৃত্য। গতিকে আপোনালোকে চাব মোৰ ভিডিঅ'টো শেষলৈকে। ছাত্ৰ ছাত্ৰী আপোনালোকক কিবা কয় বাইদেউৰ লগত আখৰা কৰি বৰ ভাল লাগিছে আৰু বাইদেউৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। কমিউনিটি ফেষ্টিভেল আৰম্ভ কৰিব লৈছোঁ। ইয়াৰ ৰাইজ এজন দুজনকৈ গোট খাই আছে। আজি শিলনগা আমাৰ মধ্যমীয়া বিদ্যালয় সমন্বয়ৰ উৎসৱ কমিউনিটি কালচাৰ বহাটৰ সাংবাদিক ককাদেউ এজন আহিছে, ৰুস্তম গগৈ। কওকচোন কেনে ইতিমধ্যে অনুষ্ঠানটোৰ মানে নিমন্ত্ৰণ ৰক্ষা কৰি মই ইয়ালৈ আহিছোঁ, গতিকে যথেষ্ট ভাল লাগিছে। ইতিমধ্যে কাৰ্যসূচীবিলাক পালন কৰিবৰ কাৰণে এইটো মানে প্ৰস্তুতি চলাই আছে। গতিকে এতিয়া খন্তেক সময়ৰ পিছতে পতাকা উত্তোলন হ'ব আৰু ইয়াত আহি খুবেই ভাল লাগিছে। এই অনুষ্ঠানটো সকলোৱে মানে সহযোগিতা কৰিছে আৰু বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী একত্ৰিত হৈ এটা সমাৰোহ হ'ব আৰু বাকী প্ৰতিযোগিতাও হ'ব। গতিকে অনুষ্ঠানটো খুবেই আৰু বাকীখিনি ভাল হ'ব বুলি মই আশা কৰিছোঁ। হয়, এখেতে আমাৰ ইয়াত আহি ভাল পাইছে। আমাৰ ইয়াত বিভিন্ন জনৰ সংস্কৃতিৰ লোক আছে, আদিবাসী, নকতে, আপোনাৰ নেপালী, লগতে আপোনাৰ ভোজপুৰী সম্প্ৰদায়ৰ লোক আৰু চাহ বাগিচাৰ মানে শ্ৰমিক গোষ্ঠী আছে আৰু বিভিন্ন গোষ্ঠী কলাকৃষ্টি আপোনালোকে আজি মোৰ চেনেলত দেখা পাব। আপোনালোকে শেষলৈকে উপভোগ কৰিব আৰু নিমন্ত্ৰিত আৰু বহুত অতিথি আহিবলৈ আছে। এতিয়া ৰাইজ গোট খাইছে এই পতাকা উত্তোলন কৰিবলৈ আছে। তেতিয়াহ'লে আপোনালোকে শেষলৈকে উপভোগ কৰি থাকিব। উদযাপন সমিতিৰ সভাপতি তথা তিতলাগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিছেন গগৈদেৱ, তেখেতক আমি চিনাকি আৰু লগতে এভাগী অংগ বস্ত্ৰেৰে সম্বৰ্ধনা জনাবলৈ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সত্যব্ৰত গায়নক আমি অনুৰোধ কৰিছোঁ। এই সমন্বয় উৎসৱটোৰ জৰিয়তে আমাৰ এই অঞ্চলটোলৈ একতাৰ ভাৱ জাগ্ৰত হওক আৰু আমি আশা কৰিছোঁ যে এই সমন্বয় উৎসৱে আমাৰ এই সমগ্ৰ অসমৰ সাংস্কৃতিক পৰিৱেশটো উন্নত কৰি এটা সুস্থ শৈক্ষিক বাতাবৰণ, ছাত্ৰ ছাত্ৰীৰ মাজত লুকাই থকা যি প্ৰতিভা, তেওঁলোকৰ সকলো প্ৰতিভা যাতে এনেধৰণৰ মহোৎসৱবিলাকে উলিয়াই অনাত কিছু অৰিহণা যোগাব। তাৰোপৰি আমি আশা কৰিছোঁ যে আমাৰ এই উৎসৱৰ পৰাই এটা বাৰ্তা যাওক, শান্তিৰ বাৰ্তা। এয়া সকলো ছাত্ৰ ছাত্ৰী আৰু গাঁৱৰ সকলো সমাজে এতিয়া বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে আহিছে পদযাত্ৰা যাবলৈ আৰম্ভ কৰিছে।
আহিছে
উৎসৱ হৈছে আমাৰ একতা আৰু সমন্বয় উৎসৱ। আমাৰ আগত আমাৰ বক্তা প্ৰধানকৈ দিব গৈছে আৰু ইয়াৰ উদ্দেশ্যৰ বিষয়ে মই অকণমান চমুকৈ ক'ব লাগিব যে আমি অভয়াৰণ্য অভিযান হিচাপে ৰাজ্য উৎসৱ পতাৰ উদ্দেশ্যটো হৈছে কিদৰে আমি সকলো ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ প্ৰতি আকৰ্ষণ কৰিব পাৰোঁ, কিদৰে ছাত্ৰ ছাত্ৰীক আমাৰ বিদ্যালয়ত ধৰি ৰাখিব পাৰোঁ যাতে আমাৰ এই অঞ্চলত থকা সকলো ছাত্ৰ ছাত্ৰী শিক্ষিত হয়। তাৰ উদ্দেশ্য লৈ আমি আজি এনেকুৱা অনুষ্ঠান কৰা হৈছে যেনেকৈ আমি সাপেখাতি শিক্ষাখণ্ডৰ অধীনত আমি 7টা সবল কেন্দ্ৰত এনেকুৱা অনুষ্ঠান আমি অনুষ্ঠিত কৰা হৈছে। আমাৰ বছৰি এনেকুৱা এটা আমাৰ প্লেনিং থাকে, সকলো পদৰ নাম পাতিবৰ কাৰণে আমাৰ ইমান পইচা নাথাকে, গতিকে আমি টাৰ্গেট কৰিব প্ৰতি বছৰে আমি যিমান পাৰোঁ সীমামূলীয়া অঞ্চল হওক বা পিছপৰা অঞ্চল হওক বাগান এৰিয়া হওক আমি তেনেকৈ টাৰ্গেট কৰোঁ। এইবাৰ পোনপ্ৰথমতে ইয়াত অনুষ্ঠিত হৈছে, সেইকাৰণে ইয়াৰ সকলো উদ্যোগবিলাকক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে প্ৰতিকূল বতৰৰ মাজত আহি আপোনালোকে ইয়াত গোট খাইছে, ইয়াত ধুনীয়া এটা অনুষ্ঠান পৰিৱেশন কৰিছে, ছাত্ৰ ছাত্ৰীসকলে ভাগ লৈছে, অলপীয়া ধুনীয়া লোকগীত নৃত্য দি গৈছে। এই এনেকুৱা কিছুমান বিকাশ লাগে আমাক যাতে আমাৰ ছাত্ৰ ছাত্ৰীসমূহ সমাজত চব ফালৰ পৰা বিকাশ হয়, সেইকাৰণে আমাৰ এনেকুৱা এটা প্ৰগ্ৰেম লোৱা হয়।